আৰু এনেকৈ মস্তি কৰি আমি বেংককত এতিয়া ফুৰি আছোঁ। वेट करी बोले से टेबल नंबर 17 एक्सक्यूज मी ये वो डाल दिया हो जाओ इससे प्यार बढ़ेगा क्या बोला तूने তাৰ পিছত আমি এনেকৈ থিয় হৈ থাকোঁতে লগ পালোঁ ইজৰাইলৰ মাক জীয়েক দুগৰাকী আহিছিলে ফুৰিবৰ কাৰণে তেওঁলোকেও আহিছে ইয়াতে तो चलिए शुरू करते हैं दोस्तों वेलकम बैक टू माय चैनल আৰু এয়া আমি পুনৰ ব্লগ এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আপোনালোকেতো লাষ্ট ব্লগত দেখিছে আমি বেংকক আহি হোটেলত চেক ইন কৰিছিলোঁ আৰু এয়া এতিয়া গা পা ধুই আমি ফ্ৰেছ হৈ কিনে আকৌ ওলাইছোঁ আজি এক্সপ্ল'ৰ কৰিবৰ কাৰণে এতিয়াতো ইভিনিঙেই হ'ল তো ভাবিছোঁ এবাৰ বেংকক ষ্ট্ৰীটটো এক্সপ্ল'ৰ কৰা যাওক কি আছে বাহিৰত গৈ চাই আছোঁ ব'লক জয় অসম Terminal 21 mall আছে ইয়াতেও সেম টার্মিনাল 21 মল এটা আছে মই দেখাই আছো এইটো অলপ চাগে এইটো টার্মিনাল 21 অলপ সৰু কি জানি ন ইয়াতে এয়াৰপোৰ্ট নাই গেট এইটো সেম থিং ইউজ হয় গেট নাম্বাৰ 2 ওপৰত পেৰিছ এনেকুৱা এই লণ্ডন ব্ৰিজখন আছে বাকি পুৰা বিজি সিটি বেংকক ওপৰত মেট্ৰো একদম আৰু তলত ৱাকিং জোন আৰু তলত ৰাস্তা This is booking for us burger aru table number 17 friend kole burger खाना है ये जो डाल दिया हो जाओ इससे प्यार बढ़ेगा क्या बोला तूने Hello guys. Metro train অলপমান মানে বেংকক এক্সপ্ল'ৰ কৰিব ওলাইছোঁ বজাৰ কৰিব ওলাইছোঁ বেংকত খৰচা কৰিব ওলাইছোঁ অলপমান বজাৰ কৰিব লাগিব ফেমিলিৰ কাৰণে চ' সেইকাৰণে আমি এতিয়া মেট্ৰ' উঠি কিনে চাওঁ মলবিলাক অলপ এক্সপ্ল'ৰ কৰোঁ ক'ত কিমান দাম এইটো মোৰ ফোন একো নহয় বেংককৰ একদম এটা ফেমাছ পইণ্ট এটা আছে মানে এইটো মল হয় তো বহুত বেছি ফেমাছ হয় মানুহে আহিলে মানে ইয়াতে এইটো MPK চেণ্টাৰ মলটো হয় তাতে ফটো উঠে মানে তো আমি এতিয়া তাতেই আছোঁ কিন্তু মানে বেংককৰ বহুত ফেমাছ প্লেচ হয় তো আমি ইয়াতে ডাইৰেক্ট আহিছোঁ আৰু আমাৰ হোটেলখন আছে ফুলবিট এৰিয়াত আছে আমাৰ হোটেলখন আৰু এতিয়া আমি শ্যাম এৰিয়াটোত আহিছোঁ মেট্ৰ'ৰে আহিছোঁ এইখন মেট্ৰ' চাইছেনে মেট্ৰ' গৈ আছে চাওক এইখন মেট্ৰ' গৈ চাওক এইটো হ'ল ফাৰ্ষ্ট ফ্ল'ৰ আৰু এইটো হ'ল ছেকেণ্ড ফ্ল'ৰেদি মেট্ৰ' গৈ আছে ইয়াতে এইটো দি ৱাক
ব্লগ কৰিব পাৰি আৰু মেট্ৰ' উঠিব লাগিলে এনেকৈ ওপৰত গৈ কিনে ইয়াতে মেট্ৰ' উঠিব পাৰি তো ছেকেণ্ড ফ্ল'ৰ দি মেট্ৰ' গৈ আছে ফাৰ্ষ্ট ফ্ল'ৰ দি মানুহ গৈ থাকে আৰু গ্ৰাউণ্ড ফ্ল'ৰতো আছেই গাড়ী মটৰবোৰ তো ইমান স্মাৰ্ট হয় চিটি আৰু এইটো হৈছে এটা চেণ্টাৰ দেখিছেনে গাইজ ই ৰিক্সাতে একদম চাউণ্ডটো পূৰা আমাৰ ইয়াৰে এনফিল্ড টাইপৰ বনাই দিছে একদম মানে পূৰা বুলেট যোৱা যেন লাগে আৰু এয়া আমি উঠি আহিলোঁ ফাৰ্ষ্ট ফ্ল'ৰলৈকে আৰু দেখিছেনে পুনৰ এবাৰ দেখাই দিছোঁ এইটোতে কিমানবোৰ এনেকৈ ট্ৰেইনবোৰ গৈ থাকে ইফালে গৈছে চব ওপৰেদিয়ে মানে আৰু তাৰপিছত আমি এনেকৈ থিয় হৈ থাকোঁতেই লগ পালোঁ এয়া ইজৰাইলৰ মাক জীয়েক দুগৰাকী আহিছিলে ফুৰিবৰ কাৰণে তেওঁলোকেও আহিছে ইয়াতে তো মোক ক'লে যে কেইটামান ফটো উঠাই দিয়া তেওঁলোকেও যিহেতু টুৰিষ্টেই হয় তো হেল্প বিচাৰিলে সেইকাৰণে ময়ো যিহেতু কেমেৰামেনেই বনি আহিছোঁ দেখিছেই মই ব্লগ কৰি আছোঁ তো হোৱাই নট চ' মই তেওঁলোকক ধুনীয়া কেইখনমান ফটো উঠাই দিলোঁ আৰু তেওঁলোক পূৰা হেপ্পী হৈ গৈছে মানে মোৰ ফটো কেইকপি চাই কিনে আৰু ধুনীয়াকৈ উঠাই দিলোঁ এইজনী জীয়েকজনী হয় আৰু সেইজনী মাক হয় তেওঁলোকেও আমাৰ লগত কথা পাতিলে বহুত ধুনীয়াকৈ নমস্তেও কৰিলে আমি ইণ্ডিয়ান বুলি গম পাই কিনে তাৰপিছত মাকজনী আহিলে আহি মোৰ ব্লগতো কথা পাতিছে চাওকচোন আপোনালোকক দেখাই আছোঁ ফাৰ্ষ্টতেতো আমি অলপমান এনেই আৰু গাৰ্লছ টক থাকে আৰু ক'ৰ পৰা আহিলোঁ কেনেকৈ আহিলোঁ কি চালোঁ সেইখিনি কথা পাতিলোঁ তাৰপিছত ফটোজবোৰ চালে ফটোজবোৰ কেনেকুৱা হ'ল এনেকৈ উঠোৱা তেনেকৈ উঠোৱা কিছুমান আৰু কৈ মানে মোকো উঠাই দিলে 2-1 কপিমান ফটো আৰু এয়া মাকজনীয়ে মোৰ ব্লগত হাই হেল্ল' কৈছে মোৰ এইখিনি টাইমত মাইকটো একচুৱেলি অলপ দেৰি কাম কৰা নাছিলে বাট তেখেতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া তাৰপিছত বেল আইকনটো দবাই দিয়া তেনেকৈ কৈ আছিলে ইংলিছতে আৰু বাই কৈ আছিলে তাৰপিছত আমি পুনৰ এক্সপ্ল'ৰ কৰিব ল'লোঁ তেওঁলোক গুচি গ'ল আৰু এয়া দেখিছেনে বেংককৰ মানে পূৰা ভাইবটো মানে আমি ফিল কৰিছোঁ আৰু সেইখিনি টাইমত বিশেষ একো আমি কৰা নাই জাষ্ট ফিলেই কৰিছোঁ আৰু মানে বহুত ধুনীয়া এটা পৰিৱেশ তাৰপিছত আমি কিছুমান ভিডিঅ'জ বনালোঁ কিছুমান ৰীলৰ কাৰণেও শ্বৰ্টছ ল'লোঁ আৰু এনেকৈ মস্তি কৰি আমি বেংককত এতিয়া ফুৰি আছোঁ আপোনালোকেও আহিলে এইখিনি জেগাত যে আহিব আৰু কিবা এটা ভাল লাগে মানুহখিনি আহে আৰু ইয়ালৈকে তাৰপিছত এনেকৈ আমি ষ্ট্ৰীটতে আৰু কমপ্লিট বেংকক ষ্ট্ৰীটে এক্সপ্ল'ৰ কৰিছোঁ আৰু পুনৰ এয়া আমি মেট্ৰ' লৈ বেলেগ এটা জেগালৈ যাব ওলাইছোঁ চ' ব'লক আগলৈকে আৰু ভিডিঅ'টো চাই থাকক বহুত ধুনীয়া কিছুমান আপোনালোকে দেখা পাব প্লেচ ওলাই গ'ল এবাৰে মই ওলাই গ'লোঁ অলপমান হেৰি হৈছে UPI চিষ্টেমটো হৈছে অলপমান UPI কৰে ইহঁতে UPIটো আমাৰ ইণ্ডিয়াৰ পৰাই প্ৰচলিত হৈছে ন বস্তুটো হয় নেকি অনলাইন বুকিং কৰি মানুহবিলাকে ইয়াতে UPI কৰি নিজে টিকেট নিজে কাটিব পাৰে अच्छी लगे दिल को मेरी हर तेरी बात रे साया तेरा बन के चलूं इतना है ख्वाब रे कांधे पे सर रख के तेरे कट जाए रात रे बीते ये दिन सारी उम्र हाथों में हाथ रे ये क्या हुआ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট বিচাৰি আহিলোঁ হান্ডি বিৰিয়ানী নাই আৰু এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্টো আছে বিৰিয়ানী ইণ্ডিয়ান ৰেষ্টুৰেণ্ট লিখা আছে चावल होगा ক'ত বহিবা বহুত বিচাৰি বহুত বিচৰা নাই বাৰু গুগলত মাৰিলে চব পাই যায় ইণ্ডিয়ান ৰেষ্টুৰেণ্ট এখন বিচাৰি বেংককতে আৰু
এটা অৰ্ডাৰ দিলোঁ ৰ'ব নহ'লে আমাৰ এতিয়া চাই আছোঁ কি অৰ্ডাৰ দিব পাৰি তো চাই লওক ये कौन सा था दम हैदराबाद दम हंडी चिकन करी मैं सब कर देता हूँ ले ले बा ठीक है भैया हम ले लेंगे थैंक यू মানুহ এনি টাইম মানুহ থাকে কোনালে আমি ইয়াতে লাঞ্চটো কৰি দিলোঁ সো গাইজ এতিয়া আমি আহি পালোঁ ৰুম আৰু ধুনীয়াকৈ ডিনাৰ কৰি আমি ৰুমলৈকে আহি গ'লোঁ এতিয়া কৰিম আমি ৰেষ্ট কাৰণ কালিৰ দিনটোৰ কাৰণে আমি বহুত ধুনীয়া ধুনীয়া কিছুমান প্লেচ ছিলেক্ট কৰি ৰাখিছোঁ য'ত আমিও যাম আপোনালোককো লৈ যাম তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে আৰু এই ভিডিঅ'টো যদি চাই ভাল পালে দেন প্লিজ এটা লাইক কৰি দিব আৰু আজিৰ বাবে বাই বাই চায়োনাৰা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ ৰুমটো কৰিছোঁ অলপ এনেই ৰাখি থৈ দিছোঁ মাছাজো আছে ইয়াতে স্কেন কৰিলে মাছাজ কৰিব পাৰিবা তাতে এডভাৰটাইজ দি থৈছে মানে স্কেন কৰিলে ডিটেইলছটো আহিব আৰু মাছাজ কৰিবা নি মোৰ কিন্তু বিৰাট দৰকাৰ হৈ আছে ফুৰি ফুৰি ভাগৰ লাগিছে নাইট ভিউ এটা চাই দিওঁ এখন বাহিৰত এইটো ইংলেণ্ড টাইপৰ ভিউ জানানে খুলিব পাৰিম চাগে খিৰিকীখন এটা পুৰা হেৰি মানে তোমাৰ ৰয়েল টাইপৰ আৰু খুলিব হা বাহিৰৰ পৰা বাহিৰৰ বিল্ডিংটোৰ ওপৰত মই দিম তোমাৰ ফালে গমটো পাইছোঁ বাট চকে বাট কি জানা ওপৰৰ সেইকেইখন মই দেখিছোঁ মানে ইংলেণ্ডত যে থাকে কিছুমানে যে কিং কুইন টাইপৰ তেনেকুৱা এই ওপৰত একদম ওপৰত আছে কিন্তু মই তেতিয়া দেখিছিলোঁ এইখন ইউৰো ক্লাছিক কণ্ডমিনিয়াম পিছফালৰখন আৰু বেছি হেৰি চাগে এইখনৰে পাৰ্ট কিন্তু এটা গেট 4 ষ্টাৰ আছিলে এইখন পিছফালৰখন 5 ষ্টাৰ চাগে ইহঁতৰে হয় বাই বাই